जी स्वर्गीय लाइसमा स्वर्गारी मेमोरियल प्राइज मनी फुटबल टूर्नामेंटर आज फाइनल खेल आছিলে আজি আমি जुबिन गार्ग তেখেতৰ সোঁৱৰণত আমি সকলোৱে এটা সিদ্ধান্ত লৈ আমি খেলোৱাৰ কাৰণে সিদ্ধান্ত গ্ৰহণ কৰিলো সঁচা অৰ্থত চাবলৈ গ'লে আজি হাজাৰ হাজাৰ দৰ্শক 20,000তকৈ অধিক দৰ্শক হৈছে খুব সুন্দৰ খেল হৈছে আৰু এই সুন্দৰ খেলত ফাইনেলত 5 গোল দি আমাৰ মাজুলী কাৰসাং এফসিয়ে উইনাৰ হৈছে শুভেচ্ছা জনালো তেখেতসকলক আৰু খুব সুন্দৰভাৱে ইমান মানুহ তাৰ পাছতো সুন্দৰভাৱে পৰিচালনা কৰাৰ কাৰণে সিমেন্ট চাপৰি আমাৰ ক্ৰীড়া সন্থাৰ আমাৰ কাৰ্যকৰ্তা আৰু মুৰব্বীসকলক ধন্যবাদ জ্ঞাপন কৰিছো আশা ৰাখিছো খেলবোৰ এনেকৈ আগুৱাই যাওক আৰু আমি আজি এক প্ৰকাৰ দুখৰ মাজতো আমি খেলটো খেলাওতে আমি এটা কথা হৰিছো যে जुबिन गार्ग ডাঙৰীয়া তেখেতে ফুটবল ভাল পাইছিলে নিজেও খেলিছিলে আৰু প্ৰমোট কৰিছিলে আৰু খেলুৱৈসকলক সদায় প্ৰমোট কৰিছে মই সদায় লক্ষ্য কৰো একেবাৰে নিজৰ নিচিনা হিমা দাসকে হওক লভলিনাকে হওক আৰু যিমান খেলুৱৈ হওক সবকে নিজৰ নিচিনা ভাবি আৰু সৰু দিছিলে গানবোৰত এক প্ৰকাৰ চাবলৈ গ'লে এইকাৰণে আজি এক প্ৰকাৰ ৰাইজ ইমোশনাল হৈ আছে তথাপিও খেলটো সুন্দৰভাৱে উপভোগ কৰিছে আৰু এটা সুন্দৰ পৰিৱেশত খেলটো সমাপ্ত হ'ল আশা ৰাখিছো অহাবাৰ ইয়াতকৈ ভাল খেল হ'ব খালি আমাৰ এটা সৰু এটা আমি সমস্যা দেখিছো এই ফিল্ডটো জোৰাগৈ নাই আৰু ফিল্ডটো যদি আৰু ধুনীয়া ডাঙৰ হয় আমি তেতিয়া ইয়াতকৈ আৰু দৰ্শক পাম এটা পৰিকল্পনা আমি ক্ৰীড়া সন্থাৰ লগত সিমেন্ট চাপৰি ক্ৰীড়া সন্থাৰ লগত যুৱ সমাজৰ লগত আলোচনা কৰি আছো নতুনকৈ তাতে আমি এই আপোনাৰ পলিটেকনিকৰ ওচৰতে এটা নতুন ফিল্ড ডেভেলপ কৰি আছো তাত যদি আমি ডাঙৰ ষ্টেডিয়ামটো কৰি ল'ব পাৰো আমি মুখ্যমন্ত্ৰী এবাৰ আহিব মুখ্যমন্ত্ৰীক আমি দাবী কৰিম বুলি আশা বা আমি অনুৰোধ জনাম বুলি আশা ৰাখিছো যে এটা ষ্টেডিয়াম হওক তাত আৰু সেই ষ্টেডিয়ামটো जुबिन गार्गर নামত আমি নামকৰণ কৰি খুব ভাল ফুটবল ষ্টেডিয়াম এটা যদি কৰিব পাৰো আৰু আপোনালোকে নিজে লক্ষ্য কৰিছে ইয়াতকৈ যদি ফেচিলিটি আমি গেলেৰী দিব পাৰিলেহেঁতেন ইয়াতকৈ ডাবল দৰ্শক হ'লেহেঁতেন আৰু খেলত যদি আমি মানুহখিনিক জড়িত কৰাব পাৰো নতুন প্ৰজন্মক জড়িত কৰাব পাৰো আকৰ্ষিত কৰিব পাৰো তেতিয়া এটা ড্ৰাগছ মুক্ত আৰু এটা সুন্দৰ সমাজ আমি সুস্থ সমাজ সুস্থ যুৱ মানসিকতা আমি গঢ় দিব পাৰিম আশা ৰাখিছো আমি এটা সপোন চাইছো এনেকুৱা এটা ডাঙৰ ফুটবল ষ্টেডিয়াম পতাৰ কাৰণে সপোনটো বাস্তৱ হোৱাৰ কাৰণে মুখ্যমন্ত্ৰী ডাঙৰীয়াই 5 তাৰিখে আহিব আমি আমাৰ ফালৰ পৰা প্ৰচেষ্টা চলাম